নমস্কাৰ বন্ধুসকল, এছামিজ vastushastra-লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আমি আলোচনা কৰিম ঘৰ, হাউচ। সপোনত ঘৰ দেখিলে কি হয় আৰু এই সপোনে আমাক কি সংকেত দিয়ে, তাকে আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছোঁ। নম্বৰ 1, ঘৰ। সপোনত ঘৰ দেখা মানে আপোনাৰ আয় বৃদ্ধি পাব, লগতে সা-সম্পত্তিও বৃদ্ধি পাব। তাৰোপৰি ধন বৃদ্ধিও পাব। বন্ধুসকল, আপুনি যদি সপোনত ঘৰ বনাই থকা দেখে, তেতিয়াহ'লে আপোনাৰ কোনোবা ধনী ব্যক্তিৰ পৰা সাহায্য লাভ হ'ব। বন্ধুসকল, সপোনত যদি আপুনি ঘৰৰ চৌপাশত ফুল দেখা পায়, তেতিয়াহ'লে আপোনাক এইটো সংকেত দিয়ে যে আপোনাৰ সন্মান বৃদ্ধি পাব আৰু আপুনি সুনাম গঢ়িব। নম্বৰ 4, সপোনত যদি আপুনি ঘৰ দেখে আৰু এই ঘৰটোত আপুনি জুই লগি থকা ঘৰ দেখে, তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ ভৱিষ্যত জীৱনত কষ্ট অসীম হ'ব আৰু আপুনি আপোনাৰ জীৱনত কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব। বন্ধুসকল, আপুনি যদি দেখিছে সপোনত যে আপোনাৰ ঘৰটো এৰি থৈ আপুনি বহু দূৰলৈ গুচি গৈছে, তেতিয়াহ'লে আপোনাক এইটো সংকেত দিয়ে যে আপোনাৰ জীৱনলৈ অভাৱ বহুত হ'ব আৰু অভাৱৰ কাৰণে আপুনি বহুত চিন্তিত হ'ব বুলি জনা গৈছে। বন্ধুসকল, যদি আপুনি ঘৰত জ্যোতি দেখা পাইছে, পোহৰ দেখা পাইছে ঘৰৰ ভিতৰত, সপোনতে, তেতিয়া বুজিব যে আপোনাৰ জীৱনত সৎ পথে উপাৰ্জন বৃদ্ধি পাব। আপোনাৰ যিটো বিজনেছ বা ব্যৱসায় থাকে, তাৰ বা কৰ্মসূত্ৰে যিটো কাম কৰিছে আপুনি, সেইটো সৎ পথে আপোনাৰ বৃদ্ধি পাব উপাৰ্জন, তাৰ বহুত লাভৱান হ'ব। বন্ধুসকল, আপুনি যদি সপোনত দেখিছে যে আপোনাৰ ঘৰটো সুন্দৰ আৰু বহুত সুন্দৰকৈ সজ্জিত কৰি থোৱা আছে, বহুত সুন্দৰকৈ সজাই থোৱা আছে, তেতিয়াহ'লে এইটো আপোনাৰ ভগৱানৰ আশীৰ্বাদ বুলিব পাৰি। ভগৱানৰ কৃপা আপোনাৰ ওপৰত পৰিব আৰু আপোনাৰ ভৱিষ্যত জীৱনত হ'বলগীয়া কিছুমান কাম যদি ৰৈ আছে, তেতিয়াহ'লে সেইটো সোনকালে হৈ যাব। বন্ধু, ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।